অ ভাইটি ভাইটি এইটো নাই যে কলে গ'ল আজি ইমান সোনকালে উঠিলে নে ই তুমি মোক ইমান বেয়া পোৱা নে কলিজা মই পৰহিলে ঘৰলৈ যামগে তোমালে বহুত মনত পৰি থাকিব মিছ কৰিম তোমাক সেইটো কথা ক'বলৈকে পলিলে ফোন কৰি মাতিলা এই ঠাণ্ডাখনত মই তোমাক ভাল পোৱাৰ দৰে ভাল নাপাওঁ তুমি মিছ কৰা যি কৰা কৰিবা মই তোমাৰ লগত বন্ধুত্ব হৈহে কথা পাতিম তুমি নুবুজা কিয় তোমাক মোৰ কলিজাৰ বাহিৰে মোক কিডনী লিভাৰো বিচাৰি কান্দি থাকে সেই মোৰ হাতখন তুমি কেলে ধৰিছা এৰি দিয়া নেৰু এবাৰ আই লাভ ইউ বুলি কোৱা না নকওঁ তুমি ইমান কোলা মোলা মই ভাল নাপাওঁ তোমাক তুমি কেলে এনেকুৱা কৰিছা মই অকণমানহে কোলা মোৰ উকা কপালখনত তুমি যেতিয়া সেন্দুৰ পিন্ধাই দিবা চাবাচোন মই কেনেকৈ জিলিকি থাকিম লক্ষ্মী বোৱাৰীজনী হৈ কেনেকুৱা ছোৱালী তুমি পৃথিৱীত তুমিয়ে চাগে ক্লাছ 5ত এনেকৈ প্ৰেমত পাগল হৈছা এনে কি দেখিলা তুমি মোৰ লগত মোক ভাল পাবলৈ তোমাৰ নিচিনা হেণ্ডচাম লোৱা মই দেখা নাই ভাইটি নাই যে তই দেখিছিলি নি সেয়া মই পঢ়ি আছিলোঁ নহয় নাই দেখা তাক ক'লে গ'লো এইটো ইমান বিচাৰি ফুৰিছোঁ পোৱা নাই ইমান ৰাতিপুৱা ক'লে যাব পাৰে তই চবতে চালি নে বাই চবতে চাইছোঁ নাই মায়ে পাপায়ো কামত লাগি আছে বাই ৰেখা মাহীয়েকৰ জীয়েকক লগ কৰিবলৈ গৈছে বা ধেত ৰেখা মাহীয়েকৰ জীয়েকক লগ কৰিবলৈ কেলৈ যাব আকৌ সি বাই তই কি বুলি ভাবিছ বেলেগ মাল আছে ভিডিঅ' কলহে কৰে বলচোন বাৰু বাহিৰত চাই আহোঁ বাই ব'ল মোলৈ ফোন চোন কৰি থাকিবা আকৌ দেই মই ভিডিঅ' কল কৰিলে নধৰাকৈ নাথাকিবা তোমাক চাবলৈ মন গ'লে মই ভিডিঅ' কল কৰিম তুমি মোক সঁচাকৈ মিঠা মিঠা কথাৰে ভুলাই পেলাইছা তুমি মোক ভাল পাইছা মানে দেহা নাই পোৱা তুমি কোলা যে বগা হোৱাহেঁতেন ভাল পালোহেঁতেন হ'ব দিয়া মই অকণমানহে কোলা বেবী চাবোনেৰে সদায় গা ধুম বাৰু আৰু বিউটি পাৰ্লাৰটো গৈ অকণমান মেকআপ কৰিম তুমি মুঠতে হেৰাই নাযাবা শুন বাই সৌ দুটা চাহ বাটত কথা পাতি আছে দুইটাৰে মাজত কি হয় আড্ডা চলিছে একো আড্ডা চলা নাই বাই এনেই কথাহে পাতি আছো সদায় 8টা 9টালৈকে শুই থাক আজি ইমান ঠাণ্ডাটো 7:30 বজাত উঠি আহি ৰাস্তাত কথা পাতি আছহি যে কথাটো কি গণ্ডগোল হৈছে নেকি বা বাই মইহে মাতিছিলোঁ বাবুলালক ফোন কৰি পেলাই মই পৰহিলে ঘৰলৈ যামগে বাবুলালক মই ভাল পাওঁ যে কথা অলপ ক'বলৈ আহিলোঁ কি হৈছে এতিয়া তোমালোকৰ এইবোৰ কথা পাতিবলৈ হৈছে নে আৰু ভাইটি পাপাক ক'ব লাগিব ৰ তোৰ কথা বাই নক'ব না আমি ভালকৈ পঢ়িম নহয় মইহে জোৰ দিছোঁ বাবুলালৰ গাত দুখ নাই চোৱা তোমালোকৰ এতিয়া খেলা সময় পঢ়া সময় তোমাৰ চাগে তুলনি বিয়া হোৱা নাই এইবিলাক ধান্দা মাৰি আছা যে সময়মতে সকলো কাম হৈ গৈ থাকিব এতিয়া ভালকৈ পঢ়ি লোৱাচোন ভাইটি তোকো কৈছোঁ ভালকৈ পঢ়িবলৈ ল হ'ব বাই মই যাওঁ দেই মোৰ অকণমান অহা সময় হ'ল নহয় আপা দেউহঁতে বিচাৰি থাকিব হ'ব যোৱা কাইলৈ এপাক আমাৰ ঘৰলৈ আহিবা হ'ব বাই আহিম বাৰু এতিয়া যাওঁ বাবুলালক খং চং কৰি নাথাকিব আকৌ দেই ভাইটি কিয় তই মুখখন মেলি ৰৈ আছো যে মাত বোল নাই যে তোৰ আমাৰ লগত ক'ত কথা পাতিব মিঠা মিঠা কথা পাতিলে নহয় দুইটাই বাই মাকে পাপাকে নকবি আকৌ দেই পাপাই খং কৰিব ৰাসৰ দিনাহে জোকা আছিল এতিয়া শুনিলে খং কৰিব এইবিলাক কথা আজি তয়ো মানে মনৰ গোপন কথা খুলি গলি তাইক ধেত নাই কোৱা বাই কেনেকুৱা ছোৱালী জানো জ্বলাই মাৰিছে মোক হে ভাইটি তোক জ্বলালেই নহয় বিৰাট কামোৰ দিছে তহঁতে বেলেগকে নাভাবিবি আকৌ বাই আমাৰ কোমলীয়াটো খং চোৱা হ'ব ভাইটি জানো দে তোৰ কথা ব'ল ঘৰলৈ কাম এটা বিচাৰি ফুৰিছিলোঁ তোৰ কথনিৰ পৰা মই হ'ব বাই ব'ল পাপা হাতী কেতিয়া আহিবনো পদূলি ৰৈ পেলাই ইমান চাই থাকিলো চকু বিষাই গ'ল ভিতৰলৈ গুচি আহিলো তই হাতী দেখি নোপোৱা গোটা কৰি আছ যে খৰা পাপা হাতীটো দাঁত দুটানো কেলে ওলাই থাকে সেই দাঁত দুটা দেখি মই বেছি ভাল পাওঁ মানুহে যে কয় হাঁহিলে মানে দাঁত ওলাই বুলি কথাটো শুনিছ না খৰা শুনিছো পাপা গাহৰি দাঁতো দীঘল আছিলে গাহৰি দাঁতকেইটা দেখি হাতীয়ে হাঁহিছিলে সেইটো কাৰণে সিহঁতৰ দাঁতকেইটাও দীঘল দীঘল হ'ল সঁচাকৈ নে পাপা নাজানো সঁচা নে মিছা ময়ো শুনিছোহে কৰবাত তই জানিব খুজিছ কাৰণে কথাটো কলো সেই বুলিয়ে ভাবি থৈ দে খোজকাঢ়িলে গাটো বহুত পাতল পাতল লাগে ন ককা গৰমো উঠে অকমান বাহুবলী খোজকাঢ়িব লাগে শৰীৰটো তেতিয়া ভালে থাকে আমাৰ আকৌ মানুহবিলাকে আজিকালি খোজ চোজ নেকায় নহয় গাড়ী মটৰতহে উঠি যায় আমি আগতে আমেৰিকা লণ্ডন তেনেকে খোজকাঢ়ি যাওঁ ইমান দূৰ কেনেকে যায় ককা আমি আগতে ফ্ৰেছ বস্তু খাওঁ যে সেইবোৰ যোৰতে গুচি যাওঁ খোজকাঢ়ি আজিকালি আকৌ সাৰ দিয়া বস্তু খাই খাই মানুহবিলাক দুৰ্বলীয়া হ'ল সঁচাকৈ ককা তীখৰ গুটি বাহুবলী মোৰ ঠাণ্ডাটোও বাঢ়িছে নহয় সন্ধিয়া সময়ত অকণমান জুই ফুৱাব লাগিব ৰ নালাগে ককা জুই ফুৱাওঁতে ভূত আহিছিলে নহয় পাহৰিলে নি মই জুই চুই নুফুৱাওঁ দেই মোৰ ঠাণ্ডা চাণ্ডা নাই আপোনাৰ ঠাণ্ডা বেছি লাগিলে মানে ভোট জলকীয়া দুটামান খাই পেলাই শুই থাকিব ভোট জলকীয়া ঠাণ্ডা কাটে ককা ভগৱান ভোট জলকীয়াও ঠাণ্ডা কাটে নে কাটে ককা ভোট জলকীয়া আগতে খাবলৈ পাৰিছিলো এতিয়া বেছি খাব নোৱাৰো নহয় ভোট জলকীয়া খাই পেট বেয়াহে হ'ব ৰাতি ৰাতি হাগি পেলাই গা ধুবলৈ পাৰিমহে নেকি মই তোৰ কথাটো মিছা হপায় মইনো কেলে মিছাকে কম ককা জলকীয়া খাই যদি আপোনাৰ পেট পুৰে আমুল তাজা খাবচোন পেটটো নুপুৰে তেতিয়া তামোল তাজা সেইটোনো কি বস্তু পানৰ লগত খাই নে গাখীৰৰ লগত খাই তীখৰ গুটি বাহুবলী ককা পাছত কম হেৰিটো আকৌ হাতী আহিছে চাওকচোন পাছফালে
আইঐ মা কেলে জন্ম দিছিলে এইখন গাঁৱত আৰু কি কি বস্তু ওলাব ঠিক নাই নমৰাও হলো ঐ বাহুবলী আমাৰ দুটা কি হব এতিয়া অ' ককা আপুনি কথা কৈ থাকোঁতে এতিয়া হাতী ওচৰ পাবহি পলাও সোনকালে। অ ককা আপোনালোকে কেলে দৌৰিছে? ঐ তীখৰগুটি বাহুবলী মোক ককা বুলি কোনে মাতিছে পাছফালৰ পৰা মাত আহিছে অ' ককা কথা ক'ব পৰা হাতী নি। ৰবচোন কেলে পলাইছে আপোনালোকে? ঐ তীখৰগুটি বাহুবলী ৰ হাতীটো পিঠিত মানুহ এটা আহিছে এইখন ভেনাপুৰ হয়নে ককা? হয় হাতীটো কেলে আনিছ তই মই মৰণা মাৰিবলৈ আহিছিলো। পুনেশ্বৰ ঘৰ কোনটো বাৰু? আই ঐ বকাখুৰ হাতীয়েওনো মৰণা মাৰেনে? অ মাৰে, ভায়েকৰ ঘৰতো বোলে হাতীয়ে মাৰিছিলে, সেইকাৰণে মোক মাতিলে। ঘৰটো ক'ত আছে বাৰু? ঐ তই মোক তামোল তাজা খুৱাব লাগিব তেতিয়াহে কম কি তামোল তাজা কথা ক'লে অ ককা? ঐ তীখৰগুটি বাহুবলী তই যে কৈছিলি কৈ দেচোন সেইটো কথা অ' ককা মই আপোনাক তামোল তাজা কোৱা নাছিলো নহয়, আমোল তাজা বুলিহে কৈছিলো। ঐ শুনিলি না এইটোৱে আমোল তাজা নে তামোল তাজা কৈ কিনো কৈ জানো অ ককা আমোল তাজা। নামটো যিয়ে নহওক তই খোৱাবি নোখোৱা ক অ ৰ'ব ককা খুৱাম, আগতীয়াকে মৰণাটো মাৰি থৈ আহোঁ। ঐ খেলা তই মৰণা মাৰি পেলাই পলাবি এতিয়াই দি ল আও ককা আপোনাৰ ইমান খং নে? মই নপলাওঁ, আপোনাক দি থৈয়ে যাম বাৰু দিয়ক। আপুনি ক'ৰ পৰা আহিছেনো? মই জাঙিয়াপুৰৰ পৰা আহিছো দাদা, 500 কিলোমিটাৰ দূৰ ইয়াৰ পৰা। তই য'ৰ পৰা আহিছ বাৰু মোক আমোল তাজা দি যাবি যোৱা সময়ত এতিয়া বল অ চিন্তা নকৰিব ককা, মই দি থৈ যাম বাৰু আমোল তাজা। আহক এতিয়া পিঠিত উঠি লওকহি। বাহুবলী তই আগতীয়াকে বহি ল মই পাছফালে বহিম অলপ আগলৈ যাম মোলৈ জেগাই নাই অ ককা ৰ'ব গৈছো। এতিয়াহে মিলিছে অ ককা উল্টাকে বহিছে যে, পৰিব আকৌ। নপৰো বল ডেকা বয়সত বাছত ওলমি ওলমি ছোৱালী চাই যোৱা অভ্যাস আছে অ ককা আপোনালোকৰ দিনবোৰে ভাল আছিলে ন? বহুত ছোৱালী পতাব পাৰিছিল। আজিকালি সৰুতে বুকিং হৈ থাকে। মই ছোৱালী এজনী বিচাৰি পোৱা নাই বিয়াখন পাতিবলে। ককাৰ কথা নকবা আৰু, আগতে ঢেৰ ছোৱালী পতাইছিলে বোলে, এই পাছত গাঁৱৰ আইতাৰ লগতে বিয়া পাতিলে। শুনিলি মোৰ কথা কিমান ছোৱালী চাওঁ আগতে তইও বিচাৰিবি আকৌ ক'ত বিচাৰিব ককা, আজিকালি ফেচবুকহে। ফেচবুকত বহুত ছোৱালী প্ৰপ'জ কৰিলো, এজনীও সঁহাৰি নিদিলে। মই বোলে মদ খাওঁ, চেহেৰা বেয়া বুলি কয়। খাৱ চাগে তই নাখাওঁ অ ককা, আপুনি যে কৈছিল আমোল তাজা সেইটোহে খাওঁ অলপ ধুনীয়া হওঁ বুলি। বিয়া পাতি পোৱালি জগাবলৈ মোৰ মন যায় নহয়। হ'ব যাওঁ নি, ৰৈ পেলাই বহুত কথা পাতিলো এইখিনিতে। হাতীটো লৈ ব'ল আমাৰ ডেকাৰো কাৰোবালৈ মনত পৰিলে চাগে নাই পৰা ককা, মোৰ ডালিমীজনী আছে দেখোন। অ দাদা মোকো এজনী চাই দিবচোন। ছোৱালী তোৱালী নাই, আপুনি নিজে চাই ল'ব, ব'লক এতিয়া। ৰ'বচোন মই ইয়াতে নামো। পুনেশ্বৰ ঘৰলৈ তই নাযাৱ নি তীখৰগুটি বাহুবলী যাম ককা, মই মেমেৰা কাহঁতৰ ঘৰত সোমাই আহোঁ। যা গৈ আছো ককা ব'লক। অ ককা কি কৰিছে? হাতী পিঠিত বগাই উঠিব নাপাওঁ যে ভালকে বহি লৈছো হাতীয়ে মৰণা মাৰিব অ মেমেৰাকাই হাতীয়ে মাৰিব মৰণা, ব'লক যাওঁ এপাক। ৰ'বা বাবুলালক মাতি দিওঁ বাবুলাল বাবুলাল কেলে চিঞৰি আছে ইমানকে? কেকেৰি বৌ হাতী আহিছে। অ ৰাম কৃষ্ণ, আকৌ হাতী আহিছে নে? হাতীয়ে মৰণা মাৰিবলৈ আহিছে কি হ'ল পাপা, তুমি মোক মাতি আছিলা যে? বৰ্তাহঁতৰ ঘৰত মৰণা মাৰিবলৈ হাতী আহিছে বাবুলাল, ব'লা চাই আহোঁ। ঘৰচীয়া হাতী নে বনৰীয়া হাতী? পোহনীয়া হাতী আহিছে বল অ মই ভয়ে খাই গৈছিলো। ব'লা পাপা, হাতী বুলি ক'লে আকৌ ভয় লগা। পুনেশ্বৰী ক'ত আছে ভজা চাউল কৰিবলৈ কওঁগে যা ৰ'ব মলঙা দাই মই কৈ আহোঁ অ মৰণা সৰি শেষেই হ'ল। বাহুবলী খুৰা শেষেই হ'ল, অকণমান আগত আহিছিলেহে। বৰ্তা আৰু তিলেশ্বৰ নাই নি খৰা? মৰণা সৰিছে দে, অকমান ৰখাই দিওঁ। পাপা আছে, বাবুলাল ভিতৰলৈ গৈছে, দাদাহে নাই, ই ক'বালৈ গ'ল। অ ককা আপুনিও ইয়াতে আছেহি? বাবুলাল ইয়াতে আছো কিনো কৰিবি চাহ খাবলৈ হ'ল মলঙা দাই মেমেৰা তই কেতিয়া আহিলি অলপ আগত আহিছো ককাইদেউ দেখিলি মেমেৰা তই জেচিবিয়েহে মৰণা মাৰিছিলি মই হাতীৰে মাৰিলো কিনো ডাঙৰ কথাটো হ'ল ডাঙৰ কথাটো তই মিছামিছিকে গৰু এটাহে কিনিলি কামত আহিলে জানো নাহিলে নহয় মই বহুত ভাবি গুণি কাম কৰো মিছামিছিকে পইচা গাল ভাঙিলি পুনেশ্বৰকাই কিনো কথাবিলাকতে লাগি থাকে আপোনালোকে। বাবুলাল বল ঘৰলৈ যাওঁগে কেনেকুৱা গৰম গৰম কথা কৈ থাকে ৰচোন মই তোক কথাটোহে কৈছো তই কেলে খং কৰিছ চাহ খা যাবি বল তহঁত দুটাইনো কেলে লাগিছ এনে হা দেখিছ না মলঙা দাই কেনেকে কথাবিলাক কয় হ'ব দে খং চং নকৰিবি বল ভিতৰলে মলঙা দাই বলক বাহুবলী বলা চাহ খাই ল'বা মোক মতা নাই যে, মোক নামাতে নি খাবলে? তই হাতীটোৱে হাগিব নহয় হাতীয়ে হকাকে খাই ল'বি আহা তুমিও খাই ল'বা এনে ধেমালিহে কৰিছে দেই ককাই বাবুলাল বল বাবুলালে মই অকণমান হাতী পিঠিত উঠি লওঁ, পাপা তোমালোকে ব'লা। তোমালোকে হাতী চলাব পাৰিবা জানো খৰা? পাৰিম বাহুবলী খুৰা। ভাইটি ভালকে উঠিবা আকৌ দেই, হাতীটো নহলে পলাব। হ'ব খুৰা চিন্তা নকৰিব। সিহঁতে উঠক বল আমি খাই আহোঁ
কেনেকুৱা লাগিছে বাবুলাল? ভালে লাগিছে উঠি। মোৰো বহুত ভাল লাগিছে বাবুলাল। চাহ খাই আহোঁগৈ ব'ল, তাৰপিছত উঠিম। অঁ বাবুলাল ব'ল চাহকণ খাই আহোঁ। তেন্তে ৰাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। লগতে নটিফিকেশ্যনটো